হোজাই জিলাৰ নীলবাগানৰ নৱদ্বীপ একাডেমীত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ এক ব্যতিক্ৰমী পদক্ষেপ বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু বিশেষভাৱে সক্ষম অভিভাৱকসকলক হুইলচেয়াৰ আৰু ট্ৰাইচাইকেল বিতৰণ। হোজাই জিলাৰ সিংগিৰিপাৰাত অৱস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় নৱদ্বীপ একাডেমীৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থী আৰু বিশেষভাৱে সক্ষম অভিভাৱকসকলক আজি একোখনকৈ হুইলচেয়াৰ আৰু ট্ৰাইচাইকেল বিতৰণ কৰে। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে বিনাকানি শিশু উন্নয়ন প্ৰকল্প বিভাগৰ জৰিয়তে বিতৰণ কৰে এই হুইলচেয়াৰসমূহ। উল্লেখ্য যে DY 365ৰ দবকাৰ সাংবাদিক মাহমুদ আলীৰ প্ৰচেষ্টাত তথা 12জনকৈ উদীয়মান যুৱকৰ সহযোগত স্থাপিত নৱদ্বীপ একাডেমীত অনাথ আৰু বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ শিক্ষাদান কৰা হয়। বিদ্যালয়খনত বহুকেইগৰাকী শিক্ষাৰ্থী বিশেষভাৱে সক্ষম আৰু খোজ কঢ়াৰ সামৰ্থ্য নাই, যাৰ বাবে এইসকল শিক্ষাৰ্থীয়ে বহু কষ্টৰে বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হয়। আনহাতে বহুকেইজন শিক্ষাৰ্থীৰ অভিভাৱকো বিশেষভাৱে সক্ষম আৰু অতি দৰিদ্ৰ হোৱাত এখন ট্ৰাইচাইকেল কিনিবলৈও সামৰ্থ্য নহয়, যাৰ বাবে আজি নৱদ্বীপ একাডেমীৰ তৎপৰতাত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত বিদ্যালয়খনত বিশেষভাৱে সক্ষম 4গৰাকী শিক্ষাৰ্থীক একোখনকৈ হুইলচেয়াৰ আৰু বিশেষভাৱে সক্ষম 3জন অভিভাৱকক তথা স্থানীয় লোকক একোখনকৈ ট্ৰাইচাইকেল বিতৰণ কৰে। বিতৰণী অনুষ্ঠানত DY 365ৰ দবকাৰ সাংবাদিক লগতে যুৱ সমাজকৰ্মী সুহেল আহমেদ উপস্থিত থাকে। আজি যিখন নৱদ্বীপ একাডেমী সেই বিদ্যালয়খনত আহি বিশেষকৈ সক্ষম ছাত্ৰ ছাত্ৰীক যি দিয়া হৈছে বিকলাংগ ছাত্ৰ ছাত্ৰীসকলক, এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ CTVৰ যি বিষয়াসকল তেখেতসকলক আন্তৰিক ধন্যবাদ জনাওঁ আৰু লগতে আমাৰ এই বিদ্যালয়ৰ ট্ৰাষ্টিৰ বিষয়াসকলক আৰু লগতে আমাৰ মাহমুদ আলী চাহাবক তেখেতৰ প্ৰচেষ্টাত এইসকল ব্যক্তি যিসকলৰ অতি প্ৰয়োজনীয় আৰু দৰকাৰ আজিৰ দিনত তেখেতসকলৰ চলা ফিৰাৰ কাৰণে ঠেলাত লৈ যাব লাগে, বিশেষকৈ মই দেখিবলৈ পাইছোঁ আৰু সেইসকল ব্যক্তিয়ে আজি যি এইখিনি পৰ্যাপ্ত বস্তু পাইছে, গতিকে মই বিশেষকৈ মোৰো বহুত ভাল লাগিছে, কাৰণ বিশেষকৈ অতি প্ৰয়োজনীয় বস্তু তেখেতসকলৰ কাৰণে এই গাড়ীখিনি। গতিকে হয়, সমাজ সেৱাৰে আমি বিভিন্ন কাম কাজ চলাই গৈছোঁ আৰু সমাজ সেৱাৰ অংশ হিচাপে আমি বিগত সময়ত দেখিবলৈ পোৱা গৈছে যে একাংশ দৰিদ্ৰ শিক্ষাৰ্থী বা বিশেষভাৱে সক্ষম যিসকল শিক্ষাৰ্থী আছে বা যিসকল শিক্ষাৰ্থী অনাথ আছে, তেওঁলোকে লিখা পঢ়াত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বা আৰ্থিক অভাৱৰ কাৰণে তেওঁলোকে অধ্যয়নৰ পৰা বিৰত থাকিবলগীয়া হৈছে। আমি সিংগিৰিপাৰাত নৱদ্বীপ একাডেমী নামে এখন বিদ্যালয় খুলিছোঁ আৰু য'ত এই অনাথ শিশুসকলক, দৰিদ্ৰ শিক্ষাৰ্থীসকলক বা বিশেষভাৱে সক্ষম যিসকল শিক্ষাৰ্থী আছে তেওঁলোকক আমি বিনামূলীয়াভাৱে অধ্যয়ন কৰাৰ সুযোগ দিছোঁ। আজি এইখন বিদ্যালয়ৰ যিসকল বিশেষভাৱে সক্ষম শিক্ষাৰ্থী হওক বা সেই শিক্ষাৰ্থীসকলৰ যিসকল বিশেষভাৱে সক্ষম অভিভাৱক হওক, সেই অভিভাৱকসকলক বিনাকান্দি সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ জৰিয়তে 7খন হুইলচেয়াৰ, ইয়াৰ ট্ৰাইচাইকেল, যিসকলে কাণেৰে নুশুনে সেইসকলক কাণৰ মেচিন দিয়া হৈছে।